Hello guys, welcome back to my YouTube channel. আজি ভাবিলো এটা ভিডিও দিম। বৰ্তমান আমি আছো ৰাঙলিত। আমাৰ বনিব লোকেল লাই লৈছো। তো লাই লগত খাম আৰু ধুনীয়াকৈ ভাবিছো কি হয় গাহৰি নিথো আছে যেহেতু ভিডিওটো মানে ৰেচিপি ওপৰতে হ'ব। তো চাওঁচোন গৈ কি হয় লাই গাহৰি। ধুনীয়া এটা প্ৰকৃতি নেচাৰ ভাল লাগে আৰু ৰাঙলি আহিলে। এইটো এটা ৰিজাৰ্ভ আছে, ৰিজাৰ্ভখনো চাইও ভাল লাগে। তো আমি এতিয়া লাই লৈছো আৰু গাহৰি আনি থোৱা আছে ঘৰতে। আৰু ভিডিওটো এইটো ৰাঙলি এখন ৰিজাৰ্ভ হয় যিহেতু মানে ইয়াত বাগানৰ কাৰণে আৰু বহুত ফেমাছ হয় ৰাঙলি। ভাল লাগে আৰু এইবোৰ পৰিৱেশ, মানে এইটো পৰিৱেশ সকলোতে নাথাকে যিহেতু ৰাঙলিত মানে বহুত ভাল লাগে এটা নেচাৰেল পৰিৱেশ। তো ফাইনেলি আহি পালোঁ। তো ভাইটি আহি আছে ঘৰৰ পৰা, ৰেডি কৰি থৈছোঁ। মই ধৰি থৈছোঁ এইটো আমাৰ পৰ্কটো আৰু লাইৰ লগত স্পেচিয়েল হ'ব। এইটো এতিয়া ৰেডি কৰিম, দি আহি লওক। মই অলপ ভাবিলোঁ ৰেষ্ট কৰিলোঁ। তো আহি মেলি ফাইনেলি আৰু আহি পালোঁ। বনাম আৰু বইল গাহৰি চাব, চবেই ঘৰতে ট্ৰাই কৰিব কাৰণ খাই ভালেই লাগে। এতিয়া টেষ্টটো কেনেকুৱা হয় এতিয়া আৰু বনাৰ পাছতে গম পাম আৰু। ঠিক আছে ব'লক আৰু এয়া বনি আছে আমাৰ পৰ্ক ড্ৰাই ফ্ৰাই। তো এইটো এটা ড্ৰাই ফ্ৰাই ৰেচিপি আৰু এটা বইলিং বনি আছে। তো অলপ পাছত দেখাই আছোঁ। এইটো মই বনোৱা ৰেচিপি, মই মানে জানো, ট্ৰাই কৰিছোঁ যিহেতু। এয়া পুৰা মানে ভাল লাগিব আৰু এইটো ড্ৰাই ফ্ৰাই জাষ্ট মানে এইটো অলপ আৰু এইটো ড্ৰাই ফ্ৰাইটো। তো বইলিংটো আৰু ৰেডি কৰি আছোঁ, বস্তু এয়া কাটি আছোঁ, পিঁয়াজ পাত কাটিলোঁ যিহেতু এতিয়ালৈকে। ভাল লাগিব চাব। এইটো ঘৰত বনাই পেলাই খাব, টেষ্ট মানে খোৱাৰ এটা জুতি আৰু কলা বনোৱাটো। এইটো যোনে বনাই ভাল পায় সি আৰু বনাব লাগে আৰু। এয়া ড্ৰাই ফ্ৰাইৰ লগত এটা টেষ্টি আৰু বইলিংটো দেখামেই যিহেতু। এয়া ড্ৰাই ফ্ৰাইটো। তো ভাইটি আহি গ'ল। ভাইটি আজি অনুভৱ ফিলটো কেনেকুৱা হ'ব? মানে মজা হ'ব ন? এতিয়া তুমি বৰ্তমান কি কাটি আছা? পিঁয়াজ কাটি আছে। তো অলপ ব্লগটো দিয়কচোন, চেষ্টা কৰি আছোঁ যি হয় আৰু। একবাৰ হয় নেকি বনাম টাইম পাছ কৰিবলৈ বা কিবা মানে এনেই থকা দিনবোৰ টাইম স্পেণ্ড কৰিব লাগে, জমনি ফূৰ্তি ফাৰ্তা কৰি থকা দিনকেইটা যদি হাঁহি ফূৰ্তি নাথাকে কিহৰ জীৱন। পিঁয়াজ কাটি আছে এইফালে। এইটো এতিয়া পূৰা ভৰাই আছে ভাইটিয়ে গাহৰিটো। বঢ়িয়া দিলাই দিয়ে নেকি? বঢ়িয়া মানে লাষ্টত আৰু দেখাম আৰু ফাইনেল কেনেকুৱা হৈ দিয়ে। তো এতিয়া আৰু ৰেডি কৰি আছোঁ ইয়াৰ লগত। এতিয়া লাই দিবা, বঢ়িয়া তো ফাইনেলি হ'বগৈ আৰু টাইম লাগিব অলপ। এতিয়া লাইখিনি দিছোঁ। তো আমাৰ এই চেফ বনাই আছে। খালি তো ফাইনেলি আমাৰ বইল গাহৰি ৰেডি হৈ গ'ল। এতিয়া চাওক বহুত ধুনীয়া কালাৰ আহিছে। এতিয়া আৰু খালেহে গম পাম আৰু কিমান টেষ্টি হ'ব। তো এয়া ৰেডি কৰি আছে। কলপাতটো ফালা ব্ৰ'। লোৱা কৰাই ৰেডি আছে। এয়া চাওক ফাইনেলি হৈ গ'ল বইলিং। ফাইনেলি আমাৰ বইল গাহৰি অথনি দেখাইছোঁ ড্ৰাই, এইটো বইলিং হৈ গ'ল ফাইনেলি। চবেই যাতে ঘৰত বনাই খায়, এইটো হোম মেড। তো ভাল পাব ধৰক, মানে কম দামতে ধৰক ঘৰতে খাব পাৰিব টেষ্টি এনেকৈ। এইটো বইলিং। তো ভাবিলোঁ ৰেচিপিৰ ওপৰতে বনাওঁ এটা, যিহেতু তেনেকৈতো কণ্টেণ্ট বুলি নাই, যি আৰু ধৰক অলপ মনোৰঞ্জনৰ কাৰণে এইটো বনালোঁ। তো ভিডিঅ'টো চাব ভালে লাগিব, যাতে ঘৰটো আপোনালোকে ট্ৰাই কৰে, সেইটোৱে ভাবিলোঁ আৰু আশা কৰোঁ নেক্সট ভিডিঅ' লগ পাম।